নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি লৈ আহিছো আপোনালোকৰ বাবে কেইটামান মজা হাতৰ এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বলক তেনেহলে আজিৰ হাতৰ কেইটা জানো আমাৰ প্ৰথম হাতৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো টানিলে ছুটি হৈ যায় ইয়াৰ উত্তৰটো কি হ'ব পাৰে বাৰু ভাবকচোন যদি জানে তেন্তে মই কোৱাৰ আগতে কমেন্ট কৰি জনাব ভাবি পালেনে বাৰু আপুনি হয় ইয়াৰ উত্তৰটো হ'ব বিড়ি বা সিগাৰেট বলক দ্বিতীয় হাতৰটো জানো জগতৰ পালক চা মাজৰটো নকজা শেষৰটো ল উত্তৰটো কি হ'ব ক উত্তৰটো যদি আপুনি জানে সময় শেষ হোৱাৰ আগতে কমেন্ট কৰি জনাওক ইয়াৰ উত্তৰটো হ'ব চাউল আহক তেনেহলে তৃতীয় হাতৰটো জানো এনেকুৱা কি বস্তু আছে যিটো গৈ গৈ ভাগৰি পৰে কিন্তু ডিঙিটো কাটি দিলে আকৌ আগবাঢ়ে ইয়াৰ উত্তৰটো যদি জানে তেন্তে মই কোৱাৰ আগতে কমেন্ট কৰি জনাওক ইয়াৰ উত্তৰটো হ'ব কাঠ পেন্সিল আপুনি জানিছিলেনে বাৰু উত্তৰটো আমাৰ চতুৰ্থ হাতৰটো হ'ল গছ কাটিবলৈ গলো হাতত কোৰ লৈ গছ আছে মৰি ফল আছে ধৰি বন্ধু বান্ধৱীসকল ভাবকচোন কি বাৰু উত্তৰটো আপুনি ভাবি পালেনে বাৰু ইয়াৰ উত্তৰটো হ'ল কোমোৰা আজি আমাৰ পঞ্চম হাতৰটো হ'ল খেতিয়কে খেতি কৰে গুটি নাই ফুলো নাই কেৱল মাথো পাতেৰে ভৰে উত্তৰটো ভাবকচোন কি ইয়াৰ উত্তৰটো বহুতেই ইণ্টাৰেষ্টিং হয় ভাবি পালেনে আপুনি ইয়াৰ উত্তৰটো হ'ল পান গছ আপুনি কি ভাবিছিলে কমেন্ট কৰি জনাব নাপাহৰিব আজিলৈ ইমানেই আশা কৰো আজিৰ ভিডিঅ'টো চাই আপুনি ভাল পালে যদি সঁচাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো ধন্যবাদ